BSNL ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ শীঘ্ৰেই 10,000 4G টাৱাৰ স্থাপন কৰা হ'ব দেশৰ লাখ লাখ লোক ইতিমধ্যে BSNLলৈ ঢাপলি মেলিছে জিঅ' এয়াৰটেল বাদ BSNL জিন্দাবাদ জিঅ' আৰু এয়াৰটেলে লোৱা সিদ্ধান্তই হল সঞ্জীৱনী পুনৰ ধন ধৰি উঠিছে BSNL জিঅ' এয়াৰটেল আৰু VIৰ দৰে ব্যক্তিগত টেলিকম কোম্পানীয়ে শেহতীয়াকৈ ৰিচাৰ্জৰ নিৰিখ বৃদ্ধি কৰিছে এনে সময়তে পুনৰ জনপ্ৰিয় আৰু গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে BSNLৰ ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ দৌৰত বহু যোজন পিছত ৰৈ যোৱা BSNLে পুনৰ দুৰন্ত গতিৰে আৰম্ভ কৰিছে যাত্ৰা ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানসমূহৰ মাধমাৰ সহ্য কৰিব নোৱাৰি BSNLৰ দেশে ধাৱমান হৈছে গ্ৰাহক বিগত প্ৰায় দুসপ্তাহত BSNLৰ গ্ৰাহক কেইবালাখো বৃদ্ধি পাইছে কেৱল পাঞ্জাবতে BSNLৰ 8 লাখ বৃদ্ধি হৈছে গ্ৰাহক এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে জিঅ' এয়াৰটেল আৰু VIয়ে 10ৰ পৰা 27% পৰ্যন্ত ৰিচাৰ্জৰ নিৰিখ বৃদ্ধি কৰিছে যাৰ ফলত অসন্তুষ্ট হৈছে গ্ৰাহক জিঅ'য়ে প্ৰায় 2.5 বছৰ আৰু এয়াৰটেল VIৰ দৰে 1.5 বছৰৰ মূৰত বৃদ্ধি কৰিছে ৰিচাৰ্জৰ নিৰিখ ইয়াৰ বিপৰীতে পূৰ্বৰ নিৰিখতে সেৱা দি আছে BSNLে গ্ৰাহকৰ এই সঁহাৰি দেখি BSNLে শেহতীয়াকৈ দেশত নতুনকৈ স্থাপন কৰিছে 10,000টা টাৱাৰ এই 10,000টা টাৱাৰত অচিৰেই 4G সেৱা আৰম্ভ কৰিব প্ৰতিষ্ঠানটোৱে BSNLৰ এই 4G সেৱা লাভ কৰিবলৈ আগতীয়াকৈ আগ্ৰহী হৈ আছে দেশৰ লক্ষ লক্ষ জনতা এই লোকসকলৰ ভিতৰত হাৰিয়ানা পাঞ্জাব হিমাচল প্ৰদেশৰ লোকেই সৰ্বাধিক মুঠৰ ওপৰত এতিয়া দেশৰ টেলিকম উদ্যোগত পুনৰ এবাৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে BSNLৰ এক সূত্ৰৰ খবৰ অনুসৰি গ্ৰাহকৰ এনে সঁহাৰি থাকিলেই অচিৰেই 4Gৰ সকলো টাৱাৰ সংযুক্ত কৰা হ'ব 5G সেৱা নিউজ ডেস্ক RNA নিউজ আসাম নৰ্থ ইষ্ট